নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অসমৰ সমূহ অংগনবাড়ী কৰ্মীলৈ সন্থাৰ তৰফৰ পৰা এক বিশেষ নটিচ জাৰি কৰা হৈছে। এই নটিচত উল্লেখ আছে যে কৰ্মী সহায়িকা বান্ধৱীসকল, আপোনালোকক বৰ দুখেৰে জনাওঁ যে আজিও চৰকাৰে আমাৰ কথা একোৱেই নকলে। সেয়েহে বান্ধৱীসকলক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আপোনালোকে যিয়ে যেনেকৈ পাৰে তেনেকৈ ৰাতিপুৱা 9 বজাত পোৱাকে গুৱাহাটীত সঞ্চালকৰ কাৰ্যালয়ত উপস্থিত হৈ যেন অহাকালিৰ পৰা আকৌ অসহযোগ আন্দোলন আৰম্ভ হ'ব। পোষণ ট্ৰেকাৰৰ লগতে কেন্দ্ৰৰ কাম-কাজ বন্ধ কৰি সকলোৱে একত্ৰিত হ'ব লাগিব। তেতিয়াহে আমি আমাৰ উদ্দেশ্যত সফল হ'ব পাৰিম। অসম ৰাজ্যিক কৰ্মী সহায়িকা সন্থা জিন্দাবাদ। বিদ্ৰোহ। গুৱাহাটীত যোৱাটো সকলোৰে বাবে বাধ্যতামূলক বুলি ভাবিব, নহ'লে আমি আমাৰ নিজৰ ভৰিত নিজেই কুঠাৰ মৰা যেন হ'ব। এনেদৰে অংগনবাড়ী কৰ্মীসকলক এখনকৈ নটিচ জাৰি কৰা হৈছে। উল্লেখযোগ্য যে মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকে কৰ্মী আৰু সহায়িকাসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মাননি বৃদ্ধিৰ এক বিভাগীয় প্ৰস্তাৱ ঘোষণা কৰে। উক্ত প্ৰস্তাৱ মৰ্মে চৰকাৰী জাননী প্ৰকাশ কৰাৰ দাবী জনাই সংগঠনটোৱে বিগত মাহৰ পৰা ধৰ্মঘট পালন কৰি আহিছে। এনে অৱস্থাত স্বাভাৱিকভাৱে বিক্ষোভত ফাটি পৰিছে সমগ্ৰ অসমৰ কৰ্মী সহায়িকাসকল। বহু দিনৰ পৰাই আন্দোলন কৰি ভাগৰি পৰিছে অংগনবাড়ী কৰ্মীসকল। তেওঁলোকে জনায় যে এনে নিষ্ঠুৰতাৰ জবাব দিবলৈ অসমসমূহ কৰ্মী আৰু সহায়কক কঁকালত টাঙলি বান্ধি পলাই আহিবলৈ আহ্বান জনায়।